বনকল লাগিছে এতিয়া আমাৰ বটিং আৰম্ভ হৈ গ'ল। গাইজ এতিয়া পূৰা লাইফ জেকেট পিন্ধি লৈছোঁ আৰু টিকেট চিকেট বুকিং হৈ গ'ল। এতিয়া নাও উঠিবলৈ গৈ আছোঁ। হাই ফ্ৰেণ্ডছ বাইদেউসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মাষ্টাৰ MX3B। আৰু আজি হৈছে দেওবাৰ, গতিকে আমি সৰু সুৰা চানডে ৰাইড এটা কৰিবলৈ গৈছোঁ। ৰাইড নহয়, জাষ্ট এটা এনেই ওলাই আহিলোঁ আৰু আজি আমি গৈ আছোঁ একুৱা ভাইট ৰিজৰ্টলৈ। আৰু আপোনালোকক অলপমান দেখুৱাম আমি তাত কি কি কৰিম। আৰু তাত এখন হৈছে এখন বটিং ৰিজৰ্ট, গতিকে তাত কি হয় মানে চাওঁগৈ। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ এতিয়া দেখিছে অফ ৰ'ডিং কৰি কৰি আহি আছোঁ। আৰু এইটো হৈছে এটা আমাৰ গাঁৱৰ লোকেল ৰাস্তা, ইফালে মানুহ চানুহ নাহে। তো এইটো হৈছে মেইন ৰাস্তা, কিন্তু আমি এতিয়া অফ ৰ'ডিং কৰি অকণমান এইফালে আহিলোঁ। তো চাই থাকিব ভিডিঅ'টো। তো গাইজ যিহেতু ৰাস্তাটো খালী আৰু এইটো ৰাস্তাতে মই প্ৰতিটো ভিডিঅ'তে অলপ হ'লেও শুই দিম আৰু, গতিকে আৰু এটা হুইলি ট্ৰাই কৰোঁ বুলি ভাবিলোঁ। তো এতিয়া চাই থাকক। তো অনকল দেখিলে খালি ইমান শুই দিব, এতিয়া চখ নাই, গতিকে ভালকৈ অহাও নাই বাৰু। তো বাকী চাই থাকক আৰু চাওক ইমান ধুনীয়া পৰিৱেশৰ মাজে গৈছোঁ। তো গাইজ দেখিছে বৰ্তমান আমি একুৱা ভাইবছৰ ভিতৰলৈ আহি গৈছোঁ। আৰু এইফালে চাওক ইয়াত লিখা আছে। তো এতিয়া ইয়াত বটিং হ'ব আৰু এইফালে দেখিছে নাওবোৰ আছে। তো ইয়াতে বটিঙো কৰিম আৰু সৰু ল'ৰা ছোৱালীয়ে খেলাও আছে কেইটামান বস্তু। তো চাই থাকিব বস্তুবোৰ। গাইজ এতিয়া পূৰা লাইফ জেকেট পিন্ধি লৈছোঁ আৰু টিকেট চিকেট বুকিং হৈ গ'ল। এতিয়া নাও উঠিবলৈ গৈ আছোঁ, চাই থাকক। গাইজ দেখিছে এতিয়া নাৱত উঠি আহিলোঁ আৰু এইফালে চাওক যথেষ্ট মাজলৈ আহিলোঁ। বনকল লাগিছে এতিয়া আমাৰ বটিং আৰম্ভ হৈ গ'ল। অলপ দেৰি হ'ল বাৰু, এতিয়া চলাই আছোঁ। বনকল ফাইনেলি আমাৰ বটিং শেষ হ'ল আৰু এতিয়া আহিলোঁ পাৰলৈ। আৰু চাওঁ এতিয়া ক'লৈ ক'লৈ যাবগৈ পাৰোঁ। তো চাওক ইমান ধুনীয়া নজৰা। তো বনকল এইটো আছিল ভিডিঅ', কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে যদি এই একুৱা ভাইবছলৈ যাব বিচাৰে তো আহিব পাৰে। নিমাতী পোৱা আগতে আছে, তাত ধুনীয়া ৰেষ্টুৰেণ্টো আছে। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ বাই বাই।